ভালপোৱা ক'ত কেতিয়া আৰু কাৰ লগত হৈ যায় কোনেও ক'ব নোৱাৰে। ঠিক তেনেকুৱা মোৰ বান্ধৱী নিহাৰ লগত হৈছিল। এদিন হঠাৎ মন্দিৰত এক্সিডেণ্টলি লগ পোৱাৰ পিছত। ঐ অন্ধ নেকি? আগৰ পৰা যে ছোৱালী আহি আছে নেদেখ? নহয় মানে মই কিবা এটা ভাবি আছিলোঁ। চৰি হা, চৰি। চৰি ক'ব আহিছে তোক আজি মই। বল এতিয়া। এইবোৰ ল'ৰা এনেকুৱাই, ছোৱালী দেখিলে নেদেখা ভাও ধৰে, ভদ্ৰ চব। নেক্সট টাইম আৰু কোনো ছোৱালীৰ লগতে এনেকুৱা নকৰিবা। বুজিছ নহয়? ঐ বল। ৰাজ, আচলতে মন্দিৰত ফুলটো ছোৱালীজনীৰ আছিল, মই জনাত তোৰ নাছিল। অকল ভুল ছোৱালীজনীৰ নাছিল, তাত মোৰো ভুল আছিল। বাদ দে এইবোৰ, আজি ভাই মই বনাম। ৱাহ, কি কিয় ছোৱালীৰ গালি খাই আজি মনটো ফ্ৰেছ হৈ আছে চাগে ন? নহয় অ', লাইফত আজি ফাৰ্ষ্ট টাইম ছোৱালী গালি শুনিছোঁ। আৰু এটা কথা, মানুহে কয় মানুহৰ বোলে গালি শুনিলে বেয়া লাগে, কিন্তু মোৰ বহুত ভাল লাগিছে। কিয় মই নাজানো। কিজানি আজি তোৰ ভাল লগা মানুহজনীয়ে গালি দিলে চাগে। হ'ব বাৰু। হ'ব পাৰে নহয়, হয়েই, তোক দেখিয়ে গম পাই গৈছোঁ। এক্সামটো শেষে হ'ল। নিহা তহঁতে এটা কাম কৰ, তহঁতে গৈ থাক, আমি অকণ পিছত গৈ আছোঁ, আমাৰ এটা কাম আছে। ঐ কিনো বিজুলী চাৱন। এক্সকিউজ মি। অ' কালি কথাটোৰ বাবে আকৌ কিবা ক'বলগীয়া আছে নেকি? নহয় মানে আই এম চৰি, কালি মই আপোনাক তেনেকৈ ক'ব নালাগিছিল, ভুল মোৰেই আছিল। ইটছ অ'কে, অকল তোমাৰে ভুল নাছিল, ভুল মোৰো আছিল। থেংক ইউ। আপোনাৰ ঘৰ ইয়াতে নেকি? আপুনি নহয়, তুমি। আৰু আচলতে আমাৰ ইয়াত ঘৰ নহয়, আমি দুই ইয়াত পঢ়িহে আছোঁ ভাড়া ঘৰ লৈ। অ' চৰি, পৰিচয় হ'ব পাহৰিছিলোঁৱেই। মোৰ নাম নিহা আৰু এইজনী মোৰ ফ্ৰেণ্ড আৰোহী। অ' মোৰ নাম ৰাজ আৰু এয়া মোৰ ৰুমমেট দীপু। হাই। অ' আচ্ছা, তেনেহ'লে আমি আজিৰ পৰা ফ্ৰেণ্ড। অ'কে বাই। নিহা, তই তাক কিয় চৰি ক'লি? আচলতে কালিৰ কথাটোত ভুল মোৰো আছিল আৰু প্ৰথমবাৰৰ বাবে মোৰ কাৰোবাক ভাল লাগিছে, চ' কৈ দিলোঁ আৰু। বাই দ্য ৱে, ল'ৰাজন বহুত ভাল হয় ন? বাহ বাহ। ঐ মই ঘৰ পালোঁ, তই যাই থাক তেনেহ'লে। ঠিক আছে, অ'কে বাই। ঐ কালি সোনকালে আহিবি। অ'কে। এইখিনিতে এটা কথা কওঁ, আপোনালোকৰ কিছুমান স্কিনৰ সমস্যা আছে নেকি? ধৰক পিম্পলছ, দাগ। যদি আছে টেনশ্যন ল'ব একেবাৰে নালাগে, কাৰণ মই লৈ আছোঁ মুস্তাকৰ হাৰ্বেল স্কিন লাইটিং অইল, যিটো হালধি এল'ভেৰাকে ধৰি 11 বিধ বনৌষধিৰে তৈয়াৰী। এই 100% নেচাৰেল হয় আৰু 100% অৰ্গেনিক হয়, যাৰ বাবে ইয়াৰ কোনো ছাইড এফেক্ট নাই। কিন্তু ইয়াক ব্যৱহাৰ কেনেকৈ কৰিব? একেবাৰে সহজ। এনেকুৱা হাতত 2 পালমান লৈ মুখত ভালদৰে ধুই ল'ব। ইয়াৰ এটা ভাল সুগন্ধ আছে। এনেকৈ 2 মিনিটমান খোৱাৰ পিছত মই ইউজ কৰোঁ মুস্তাকৰ অচিয়ান ফেচ ৱাছ। এইটো 100% নেচাৰেল আৰু অৰ্গেনিক হয়। চেলিচিলিক এচিড থকাৰ বাবে ই মুখৰ উজ্জ্বলতাৰ লগতে মুখৰ যি দাগ আছে, পিম্পলছ আছে, একেবাৰে নাইকিয়া কৰি দিয়ে। আৰু ফেচ ৱাছটো কৰি থকাৰ সময়ত এটা ঠাণ্ডা ঠাণ্ডা ফিল দিয়ে, যিটো আন ফেচ ৱাছে একেবাৰে দিব নোৱাৰে। মোৰ মুখৰ উজ্জ্বলতাৰ পাৰ্থক্য দেখিছেনে? আপোনালোকে মুস্তাক হাৰ্বেল স্কিন লাইটিং আৰু লগতে মুস্তাকৰ অচিয়ান ফেচ ৱাছ ব্যৱহাৰ কৰিব বিচাৰে, তেনেহ'লে ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, লগতে ভিডিঅ' স্ক্ৰীণত কাষ্টমাৰ কেয়াৰৰ নাম্বাৰ আহি আছে, তাত গৈ অৰ্ডাৰ কৰিব পাৰে। এতিয়া যাওক আৰু এতিয়া অৰ্ডাৰ কৰক। ৰাজ, তুমি বহুত ধুনীয়া। মই তোমাৰ প্ৰেমত পৰিব বিচাৰোঁ। তুমি মোক তোমাৰ জীৱন লগৰী কৰি ল'বানে? কি হলো? নিশ্চয় নিয়াৰ কথাই ভাবি আছা চাগে ন? ভাবিছ যদিও বাদ দে, এক্সাম আহি আছে, এক্সামত ফ'কাছ কৰ। এইবিলাক ছোৱালীৰ পিছত পৰি লাভ নাই। নহয়, মোৰ এনেকুৱা লাগিছে যেন
মই বিচৰা মোৰ জীৱন সংগীজনী পাই গ'লোঁ আৰু তাইক মোৰ প্ৰথম দেখিয়ে এনেকুৱা লাগিছে যে তাই মোৰ বহুত আগৰে চিনাকি। ঐ জান, আজিলৈকে মোৰ কোনো ছোৱালীৰ প্ৰতি এনেকুৱা এটা ফিলিংছ হোৱা নাছিল যিটো ফিলিংছ মোৰ নিহাৰ প্ৰতি আহিছে। তাৰ ফিলিং ঠিক আছে, তই যা তাইক প্ৰপ'জ কৰগৈ, তাৰপিছত কেইটামান খাবি নহয়, আৰু জীৱনত একো খাব নালাগে তই। নাই, এইবাৰ তাই তেনেকুৱা নকৰে। মোৰ তাইৰ ওপৰত বিশ্বাস আছে। বাহ, দুদিন নহওঁতে তোৰ তাইৰ প্ৰতি ইমান বিশ্বাস? নহয় মানে মই ক'ব বিচাৰিছোঁ এনেকুৱাটো নকৰিব পাৰে ন, আৰু সকলো ছোৱালী একে নহয়। হয়নে? ঐ এটা কাম কৰিব পাৰিবি? কি কাম? মানে তাইৰ নাম্বাৰটো আনিব পাৰিবি? হেই নাই নাই, মই এইবিলাকৰ পালাত পৰিব নোৱাৰোঁ দেই, নমস্কাৰ। ঠিক আছে, নোৱাৰা যদি মই কিবা এটা কৰিব লাগিব। হ'ব দে, ইমান মন বেয়া কৰি থাকিব নালাগে। ফেইলটো কৰা নাই নহয়, একো নহয় দে। নাজানো নহয়। সেইকেইটা নেকি? ঐ ব'ল তালে ব'ল। ঐ কি হ'লে? নাম্বাৰ কম পোৱাৰ কাৰণে মন মাৰি আছে। আবে নম্বৰ কম কৰ কাৰণে? আৰে মইতো তোতকৈ কম পাইছো ন। সেইবোৰ বাদ দিয়া, ইমান মাথা মাৰি থাকিব নালাগে। ব'ল এতিয়া, আৰু মই কিডাল বেছি পাইছোঁ হা? ব'ল এতিয়া ঘৰত। ঐ ব'ল, মন মাৰি থাকিব নালাগে। হোটেলত কিবা এটা খাই গৈ থাকোঁ, ব'ল। ব'ল ব'ল ব'ল। ঐ চাওঁ নামচোন, গাড়ীখনে কিবা এটা হ'ল। অহ, এতিয়া কি কৰোঁ? একো কৰিব নালাগে, তহঁতে গৈ থাক, আমি গৈ আছো হা। ঠিক আছে তেনেহ'লে, তহঁতে আহি থাক, আমাৰ দেৰি হ'লে ঘৰত গালি দিব। নিহা? ৰাজ, তুমি? মই এইফালে যাম বুলি আহিছিলোঁ, আৰু তুমি অকলে যে? লগৰবিলাক ক'ত? মানে মই লগৰ ল'ৰা এজনৰ লগত আহি আহিছিলোঁ, তাৰ গাড়ীখন বেয়া হ'ল, সি তাতে ৰ'লে, আৰু মই আৰোহীৰ লগত আহি আহিছিলোঁ, তাইও ঘৰ পালে, আৰু এতিয়া মই অকলে আহি আছোঁ। হয় নেকি? এটা কথা কওঁ? কি কথা? কোৱা। আচলতে মই ইফালে যাব আহিছোঁ, আৰু তুমি যদি বেয়া নোপোৱা মোৰ লগতে যাব পাৰিবা। কিয় বেয়া পাম? ঠিক আছে ব'লা। থেংক ইউ, মোৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিলা, অথচ এতিয়ালৈকে মোৰ নাম্বাৰটোৱে লোৱা নাই। অ' চৰি, এক ছেকেণ্ড হা। কোৱা। কল কৰিবা। অ'কে বাই। টিপু, আজি ভাত মই বনাম। কিয় ৰমিঅ', নাম্বাৰ কালেক্ট কৰিলি নেকি? কৰিলোঁ, ৰ এবাৰ ফোন এটা লগাম। হেল্ল' নিহা, ৰাজ, কোৱা। কি কৰি আছা? পঢ়ি আছোঁ এক্সামৰ বাবে। অঁ ভালকৈ পঢ়িবা। আৰু এক্সাম কোনদিনা শেষ হ'ব? 7 তাৰিখে শেষ হ'ব। ঠিক আছে, ডিষ্টাৰ্ব নকৰোঁ। নাই নাই, একো ডিষ্টাৰ্ব হোৱা নাই। অ'কে বাই, পঢ়া তুমি। বাই। ৰ ফোন আহিছে। হেল্ল'। ৰাজ, কি খবৰ? ভাল, তোমাৰ? ভাল। নিহা, তোমাক মোৰ এটা কথা ক'বলগীয়া আছিল। ৰাজ, মোৰো তোমাৰ লগত এটা কথা আছে। কিন্তু আজি নহয়, কালি ক'ম। আচ্ছা, তোমাৰ কথাটো কোৱাচোন। কালি কম দিয়া, মই সকলো কথা
ফোনত ক'ব নোৱাৰোঁ কাইলৈ লগ কৰিবা পাৰ্কত 11 বজাত অ'কে এতিয়া ৰাখিছোঁ হা বাই বাই আম চৰি নিহা অলপ দেৰি হৈ গ'ল হ'ব দিয়া ইমান এক্টিং কৰিব নালাগে ক ৰিয়া তই ক'ত আছ আমি গাৰ্ডেনতে আছোঁ কিন্তু কিয় একো নাই ৰ মই গৈ আছোঁ অ'কে আহ ৰাজ তুমি কিবা কথা ক'বলগীয়া থকা বুলি কৈছিলা কোৱা অঁ আৰু তোমাৰো কিবা কথা থকা বুলি কৈছিলে ন কোৱা ফাৰ্ষ্ট তুমি ক'ম বুলি কৈছিলা তুমিয়েই কোৱা তুমি কোৱা ঠিক আছে মই কওঁ শুনা নিহা আই লাভ ইউ ডু ইউ লাভ মি I love you too, Raj. অঁ তোমাৰতো মই এতিয়া এতিয়াও বুজিয়ে পোৱা নাই নে হা কথা মানে এইটোহে নিহা বিকি আহিলি নিহা এইজন সিদিনাখনে যে মন্দিৰত লগ পাইছিলোঁ সেইজন ল'ৰা নহয় জানো হয় সেইজনে এইজন যিজনক মই সেইদিনা অপমান কৰিছিলোঁ ৰাজ এয়া মোৰ ফ্ৰেণ্ড বিকি আৰু বিকি এয়া Hi. ৰাজ বিকি তেনেহ'লে আজি এটা পাৰ্টি হ'ব লাগে ব'ল তেনেহ'লে পাৰ্টি কৰোঁ আজি ৰাজ আজি কিন্তু পাৰ্টি মোৰ ফালৰ পৰা হ'ব প্লিজ ৰাজ আজিতো মোক দিবলৈ দিয়া হেল্ল' ৰাজ অঁ কোৱা নিহা কি কৰি আছা মই এনেই তুমি কি কৰি আছা মই এনেই অলপ কিতাপখন চাই আছোঁ অ'হ চৰি হা ৰাজ ডিষ্টাৰ্ব কৰিলোঁ নাই অ' মোৰ একো ডিষ্টাৰ্ব হোৱা নাই তুমি ফোন কৰিলে আৰু মোৰ কি ডিষ্টাৰ্ব হ'ব কোৱাচোন ভালহে লাগিছে ভাল লাগিব নালাগে এতিয়া অলপ পঢ়া পিছত ফ্ৰী হ'লে কল কৰিবা মোক তেনেহ'লে ৰাখিছোঁ এতিয়া বাই বাই তাই বহুত ভাল ছোৱালীও বহুত কেয়াৰ কৰে মোক হ'ব মহাৰাজ মহাৰাণীৰ কথা ইমান নাভাবিবি পাগল হৈ যাবি আৰু শুন নিজৰো অলপ কেয়াৰ ল'বি নহয় অ' তাইক মই বহুত ভাল পাওঁ তাই মোৰ প্ৰথম আৰু শেষ ভাল পোৱা বাদ দে হ'ব হ'ব এতিয়া পঢ়াত মনোযোগ দে হেল্ল' নিহা ৰাজ ক'ত আছা তুমি তুমি অলপ বাহিৰলৈ ওলাই আহাচোন মোক দেখিবা মানে তুমি যদি ফ্ৰী আছা আহা অলপ ফুৰি আহক ৰাজ এতিয়া মই ক্লাছ কৰি আছোঁ এতিয়া যাব নোৱাৰিম প্লিজ বেয়া নাপাবা অ'কে বেবী ঠিক আছে মই বেয়া নাপাওঁ ঠিক আছে কাইলৈ যাম অ'কে অ'কে মই কলেজতে আছোঁ কেনেকৈ কৈছোঁ বেয়া নাপাওঁ অ'কে বাই কৈ বিকি কি ভাবি আছো নিহাৰ কথা তইনো তাইৰ কথা ইমান কিয় ভাবি আছ তাই বয়ফ্ৰেণ্ড পালে আৰু এতিয়া তই আৰু মই তাইৰ কথা ভাবি লাভ নাই তাই আমাৰ মাজৰ পৰা বহুত দূৰলৈ গুচি গ'লোঁ তাই তাক পাই আমাক পাহৰি গ'ল তাইনো কিয় পাহৰিব তাইতো আমাৰে ফ্ৰেণ্ড হৈ আছে আৰে অলপ তই বয়ফ্ৰেণ্ডৰ লগত টাইম স্পেণ্ড কৰিবই তই এজনী পতাই ল'বি তেতিয়া গম পাবি তাই যে তেনেকুৱা কৰিব আমি ভবাই নাছিলোঁ মানে তই কি ক'ব গৈছিছ মই কিন্তু একো বুজি পোৱা নাই তেনেহ'লে শুন কিন্তু
তাৰ আগতে তই এটা মোক প্ৰমিছ কৰ, এই কথাটো যাতে কাৰো আগত নকওঁ। প্ৰমিছ মই কাকো নকওঁ, ক। তাইক আচলতে মই বহুত আগৰ পৰাই ভাল পাওঁ। তাই এই কথাটো গমেই নাপায়, আৰু এই কথাটো কৈ মই তাইক হাৰ্ট কৰিব বিচৰা নাছিলোঁ। কিজানি আমাৰ বন্ধুত্বৰ সম্পৰ্ক ভাঙি যায়। সেইবাবে এইবাৰ প্ৰপ'জ ডেট তাইক মই প্ৰপ'জ দিম বুলি ভাবিছিলোঁ, কিন্তু তাৰ আগতে সি প্ৰপ'জ দি দিলে। এতিয়া তাই তাৰ লগত ঘূৰি থাকিলে মোৰ কিবা ভাল নালাগেও। আৰে তই ইমানবোৰ কথা মনত বান্ধি ৰাখিছিলি, তোৰ বহুত ভুল হ'ল। তই তাক আগতে কৈ দিব লাগিছিল, আৰু কমচে কম তোৰ মোক এবাৰ ক'ব পাৰ, কিজানিবা মই কিবা এটা কৰিব পাৰিলোঁ হয়। সেইটো ভুল মোৰে। শুন, এতিয়াও টাইম আছে, তই কিবা এটা কৰ। আৰে কি কৰোঁ মই এতিয়া? ৰাজ, তুমি মোক কিমান ভাল পোৱা? নিহা, মই তোমাক কিমান ভাল পাওঁ সেইটো মই নিজে নাজানো। মই তোমাক প্ৰথম দেখাৰ দিনাখনেই ভাল পাই পেলাইছিলোঁ, তোমাৰ মৰম লগা মুখখিনি দেখি। আৰু সেইদিনা ভাবিছিলোঁ মই মোৰ জীৱন লগৰী পাই গ'লোঁ। ইমান ভাল পোৱা তুমি মোক, যদি মই কেতিয়াবা হেৰাই যাওঁ? প্লিজ এইটো কথা নক'বা। আৰু যদি তুমি মোক পাহৰি যোৱা? এইটো প্ৰশ্ন উত্তৰ মোৰ ওচৰত নাই, মাত্ৰ ইয়াৰ সলনি মই প্ৰতিজ্ঞা কৰিব পাৰিম। মানে তোমাক মই যিদিনাই পাহৰিম সেইদিনাই মই মোৰ জীৱন হেৰুৱাম, সেয়াই জানি থোৱা। আউচ! নোৱাৰোঁ। ৰ'বা, ইমান বিষাইছে। কেনেকুৱা লাগিছে? আউচ! একো নহয়, ৰ'বা। অলপ ভাল পাইছানে? পাইছোঁ। ইমান ভাল পাওঁ, নিজতকৈও বেছি ভাল পাওঁ তোমাক। কেতিয়াও পাহৰি নাযাতো। কেতিয়াও পাহৰি নাযাওঁ পাগল। ঠিক আছে, ব'লা এতিয়া যাব পাৰিবা নহয়? পাৰিম, ব'লা। দেখিলি ইহঁতক? এইবোৰ দেখিলে মই কেনেকৈ থাকোঁ ক? ইহঁতক ৰ, তই ধৈৰ্য ধৰ। আগে ইয়াৰ ৰুমমেটজনক আঁতৰাব লাগিব, তাৰপিছত ইয়াৰ ব্যৱস্থা কৰি আছোঁ। ব'ল এতিয়া। হেল্ল', ৰাজ, কি খবৰ? এটা কথা গম পাইছানে? কি কথা? কালি নিহাৰ বাৰ্থডে হয়, তোমাক ছাৰপ্ৰাইজ দিব চাগে। কি সঁচা? তাই মোক কোৱা নাইচোন। ঠিক আছে, ৰাখিছোঁ দিয়া। থেংক ইউ কথাটো কোৱাৰ বাবে। ৰাজ, মই আজি এবাৰ ঘৰলৈ যাব লাগিব, কাম এটা আছে। হাৰে, এক্সামচোন, অলপ সোনকালে আহিবি। হ'ব দে, তই ভালকৈ থাকিবি। ঠিক আছে, মই এতিয়া আহোঁ। বাহ নিহা, তই যে আমাক টাইম দিছ তাৰ বাবে ধন্যবাদ। তইতো আমাৰ পৰা বহুত দূৰত আঁতৰি গ'লি। ধেৎ, কি যে ক নহয় পাগলকেইটা। ইয়াৰ আৰু কি হৈছে? মন মাৰি আছে যে। বিকি, ক। কোনোবা ছোৱালীৰ কথা ভাবি আছা নেকি? সেইবিলাকৰো মোৰ দ্বাৰা নহ'ব দেই। আমাক ক, কিবা হেল্প লাগে যদি। হাই। তুমি আহিলা? ঐ, আজি সন্ধিয়া ঠাই যাম হা, কটাইতে যাব লাগিব। আৰু তুমি যাব লাগিব। আৰু তুমিতো মিছ কৰিব নোৱাৰা, তুমি আহিবা হা।
ব'লা ব'লা তই থাক, মোৰ দেৰি হৈছে। কি হ'লে? ঐ বিকি, ৰাজে কিয় মাতিছে গম পাইছনে নাই? কিয়? আজি নিহাৰ বাৰ্থডে। বাৰ্থডে? অঁ, তই যাবিনে? নাই, মই নাযাওঁ। কেলে? নিহাৰ বাৰ্থডে তই নাযাবি? আৰে মোৰ ভাল নালাগে একো অ'। নহয় ব'ল, নহ'লে তাই বেয়া পাব। হ'ব দে। ঠিক আছে ব'লা। Oh my God, ৰাজ তুমি এইবিলাক I love you, ৰাজ। আই লাভ ইউ টু এনেকুৱা হৈ Thank থাকিবা you. Happy birthday to you. Happy birthday to you. আৰে ৰিয়া কি হৈছে? ৰিয়া? পানী আনছো। ৰিয়া কি হ'ল? ৰিয়া কি ঐ, হৈছে? পানী নাচোন পানী না এ, পানী দে মোক দে। ঐ পানী নাচোন পানী না পানী ঐ নিহা 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 এইবোৰ কি মানে? মই চালো হে তুমি কেনেকুৱা কৰা। চৰি ৰাজ। নিহা এৰি দিয়া। চৰি বাবা, আৰু এনেকুৱা কেতিয়াও নকৰোঁ প্লিজ প্লিজ। মোৰ ওপৰত বিশ্বাস আছেনে তোমাৰ? আছে ৰাজ, বহুত আছে। ব'লা এতিয়া। ঐ এটা কথা গম পোৱা নে নাই? কি কথা? তাৰ লগৰজন নাই, কাইলৈ আহিব বোলে। ব'ল কি কৰা কামটো কৰি পেলাওঁ। অ' তোমালোক আহা বহা। আমি ইয়াত বহিবলৈ অহা নাই। মই ঠিক বুজা নাই। ঐ তই নিহাক কিমান ভাল পোৱা? বহুত ভাল পাওঁ, কিন্তু তোমালোক দুয়োটা এইবিলাক কি ধেমালি কৰি আছা? আহাচোন বহা। আমি ইয়াত তোৰ লগত ধেমালি কৰিবলৈ অহা নাই। পাৰ যদি নিহাক পাহৰি যা, নহ'লে কিন্তু কিয় পাৰিম মই নিহাক? কাৰণ মই নিহাক সৰুৰ পৰা পাগলৰ দৰে ভাল পাওঁ। তই আমাৰ মাজত সোমাই চালা। কি কৈছ এইবিলাক? এয়াই সঁচা, মনত ৰাখিবি। তই আজিয়ে তাইৰ পৰা আঁতৰি যা, তোৰ ভালৰ বাবে কৈছোঁ। মোৰ কালিৰ পৰা এক্সাম, এতিয়া মই কলৈ যাওঁ? যি কৰা সেইটো তোৰ কথা, মাত্ৰ নিহাৰ জীৱনৰ পৰা আঁতৰি যা। আৰু শুন, এইবাৰ মুখেৰে কৈছোঁ, নেক্সট টাইম যাতে হাতেৰে ক'বলৈ বাধ্য নকৰ। নিহাক ফোন লগা আৰু ক তাইৰ জীৱনৰ পৰা আঁতৰি অহা বুলি। লগা। ৰিচিভ কৰা নাই ফোনটো। আৰু তোক যাতে আজিৰ পৰা ইয়াতে নেদেখোঁ। তই তাইক এটা SMS দিম আৰু তাৰ পিছত মোবাইলটো অফ কৰ। গম পাইছেই নহয়? নেক্সট টাইম যাতে তাইক কণ্টেক্ট নকৰ আৰু ইয়াতে যাতে তোক নেদেখোঁ। ব'ল। আৰু কথাষাৰ মনত ৰাখিবি। ইমান দেৰি হ'ল, ৰাজ এতিয়ালৈকে অহাই নাই। ৰাজলৈ ফোন এটাকে কৰোঁ। অ' মাই গড, মই মোবাইলটো ঘৰতে এৰি থৈ আহিছোঁ। চাওঁ তোৰ মোবাইলটো দেচোন। মোবাইলটো ছুইচ অফ আছে তাৰ। চাৰ্জ নাই চাগে, তই ইমান অধৈৰ্য নহবিচোন, সি নিশ্চয় আহিব। ঠিক আছে। এইৰ আকৌ কি হ'ল? ৰাজৰ মোবাইলটো ছুইচ অফ, তাকে টেনশ্যন লৈ আছে তাই। নিহা আকৌ এবাৰ ট্ৰাই কৰি চাচোন।
নাই অ' ছুইচ অফে দেখাই আছে। চাৰ্জ নাই চাগে মোবাইলত। নাই নাই, তাৰ মোবাইল কেতিয়াও ইমান টাইম ছুইচ অফ হৈ নাথাকে। সি নিশ্চয় কিবা প্ৰব্লেমত পৰিছে। ঐ ব'ল না তাৰ ৰুমলৈকে যাওঁ। নালাগে ৰ, অলপ টাইম ৰখচোন। মোবাইলটো ছুইচ অফ থাকোঁতে ইমান টেনশ্যন। আৰু সি যদি কিবা এটা কৰে, নাই নাই নিহাৰ চকুত চকু পানী চাব নোৱাৰো। মইতো ইমান দিনে জীয়াই থাকিলোঁ। এই বাকী থকা দিনকেইটাও থাকিব পাৰি। কিন্তু নিহাৰ অবিহনে ৰাজ আধৰু আৰু ৰাজৰ অবিহনে নিহা। মোৰ কাৰণে নিহাই চিৰেদন কান্দি থাকিব লাগিব। মই ইমান ডাঙৰ ভুল কৰিব নোৱাৰোঁ। নাই নিহা, গাড়ীত উঠচোন। কিয়? মই যিটো কৈছোঁ সেইটো শুন। উঠ। কি চাই আছ? উঠ। মই জানো নিহাই মোক বহুত ভাল পায়। মই আঁতৰি গ'লে নিহাই বহুত কষ্ট পাব, কিন্তু মই এইটো কেতিয়াও নিবিচাৰোঁ যে মোৰ কাৰণে কাৰোবাৰ বাল্যকালৰ ভাল পোৱা শেষ হৈ যাওক। নাই নাই, মই কাৰো ভাল পোৱাৰ মাজত সোমাব নোৱাৰোঁ। ৰাজ, ভাল পোৱাৰ মাজত বাধা হৈ ৰাজ, থাকিব নোৱাৰোঁ। ৰাজ! ৰাজ, এইবিলাক কি আৰু কিহৰ বাবে? নিহা, আচলতে ভুলটো মোৰ বাবে এইবোৰ হৈছে। কিন্তু কিয়? তইতো মোৰ বেষ্ট ফ্ৰেণ্ড ন? নিহা, আচলতে বিকিয়ে তোক বহুত ভাল পায়, সেইকাৰণে এইবোৰ হৈ গ'ল। কি? বিকি, তই? চৰি নিহা, মোৰ ডাঙৰ ভুল হৈ গ'ল। ৰাজ, তই মোক ক্ষমা কৰি দে। আচলতে নিহাৰ ভালপোৱাই মোক পাগল কৰিছিল, কিন্তু আজিহে মই বুজিলোঁ আচল প্ৰেম কি। ৰাজ, নিহাই তোৰ অবিহনে আধৰুৱা মই আজিহে জানিলোঁ। আৰু নিহাৰ মুখত তইয়ে হাঁহি আনিব পাৰিবি, মই নহয়। তই মোক ক্ষমা কৰি দে। হ'ব, মই বেয়া নাপাওঁ। নিহাই সদায় হাঁহি থাকিব লাগিব। তাইৰ চকুত যাতে এটোপালো চকু পানী নাহে। প্ৰমিছ, তাইৰ চকুত কেতিয়াও চকুলো আহিব নিদিওঁ। ভালকৈ থাকিবি। হাই গাইছ, তো ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। আজি আমাৰ মাজত আছে জোন সাগৰ, আমাৰ ফ্ৰেণ্ড হয়। ইয়াৰ এটা নতুন চেনেল আছে, নতুন চেনেল মানে বহুত দিন হ'ল চেনেল এটা আছে হিৰো আছাম বুলি, সকলোৱে চাব। মানে কিছুমান ইউনিক ভিডিঅ' বনায়, তো সকলোৱে এবাৰ চাব। তাৰপিছত ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, এতিয়াই যাব আৰু এতিয়াই চাব। তাৰপিছত আমাৰো অতি শীঘ্ৰে 100K হ'ব গৈ আছে, তো সকলোৱে মৰম চেনেল দি অতি সোনকালে 100K কৰি দিব। তো কিবা ক'বা আছে সকলোৰে? এইখিনিও ক'ব লগা যে আমাৰ আনিছনত যেনেকৈ মৰম দিছে, আমাৰ হিৰো আছামতো যে সেনেকৈ মৰম দিয়ে। কাৰণ ইয়াৰ হিৰো আছামৰ ভিডিঅ'বোৰ তাৰমানে অলপ নিউ হয়, মানে অনলি লাভ ষ্টৰী নহয়, ইয়াত বেলেগ বেলেগ ইউনিকত বনায়। চ' গতিকে চাব আৰু মানে নতুন এটা কিবা চোৱা যেন লাগিব। এইখিনিয়ে ক'ব লগা। আৰু আমাৰ 100K হোৱাটো যাতে অলপ সহায় কৰি দিয়ে, এইখিনি আপোনালোকৰ ওচৰত প্ৰাৰ্থনা আৰু আশীৰ্বাদ দিছোঁ। জয় এখন